বছৰে চোৰৰ সভাপতি হলো কেমান চলি ৰাখলো কিন্তু নাই কোনো এটা ডাঙৰ মাল উঠাব নোৱাৰে কবাৰ বালচিং কাবাৰ হাগা বালচিং কবাৰ প্লাষ্টিক উচ্চামা চাহপাতৰ বয়াম ইগলাখান উঠি আছে এটা মাল পাইছো ৰঙিয়াৰ খাত্ৰা মাল তাৰ লগত সি চেন আনবো সি বোলে আগতে বহুত চেন চুৰ কৰিছে তাক আজি পঠাইছো যদি সি চেন নানে তেতিয়াহ'লে তাকো এটা লাংটা কৰি কোবা হ'ব এতিয়া মই একডাল মচি বিৰি খাই লওঁ আছে মানুহ নাই তাতে বস্তুকো মালদৰ কথা আছিল টেনচনে হৈ গ'ল আজি দেখোন এটা মানুহ নাই ইয়াতে কি কৰোঁ এইটো বস্তুটো মাৰো বেলেগ বস্তুৰ লগত কাম কৰিলোঁ এইটো খালি দেখোন চেনি লাগে চিন বা কিবা কৰে সি মানুহ এটা অহা নাই ৰকচো অলপ বেলেগ জেগাত লৈ যাওঁ চাওঁ পাওঁ নে নাপাওঁ বিয়াত যাবা কিবা হয় চেণ্ডেল ল'লোঁ এনে তাতে চিলনি চুৰগুৰি উঠছি কবাই নামিব চেণ্ডেল এটাই খুলি লওঁ ৰ হাতৰ মুঠত এনে চুৰ কৰি এনে এটা চিলনি চুৰগিলা উঠছি ভয়ো লাগে কিবা হয় গলৰ পাৰা টানি টানি চেন চুৰ কৰা হৈছে কাণৰ পাৰাই নাই ভাবিবই নোৱাৰোঁ কি হয় আজি বিয়া আছে আজি বিয়াতে অলপ চুপুৰ যাওঁ এই মানে যাব চেন এডাল উঠাব লাগিব এটাই বছক দিব লাগিব এইবাৰ তাৰ বাহিৰে আৰু নাই চাৰে আঠটামান আনলোঁ তাকে এইটো বছৰে চাৰে আঠটামান লেতেৰা চাৰে আঠটামান কিনিব না তাক খালি চেন লাগে দিম চেন মাছ মাংস গাখীৰ মিঠাই আৰু এনেকৈ খোৱালে কিবা কানি খুৱাই হ'লে এতিয়া আহিলোঁ বিয়া খাই ফৰে যি খানা গৈছে সেইখিনিতে হাগা লাগিল সেইখিনিতে হেৰি কৰিলে পলা হৈছে বিয়া খাব গৈছিলোঁ কি খোৱা মাছ মাংস গাখীৰ মিঠাই তাৰপিছত মোৰ কথা হাগা লাগে নিচিনা আহিছে ইমানে খাইছে তোৰ এইটো কম পেট নহয় দেই যাতে বাটে এটা হাগি নাযাবি তই ৰাস্তা অঁ কেলা তাতো খবৰে নাই ফোনটো মাৰিলি ফোন নধৰে কেলা আজি মোৰ এতিয়া গাড়ীৰো তেল শেষ হৈ গৈছে ডকাইত কৰোঁতে পইচাগিলা ক'ত গৈছে সি চেন উঠাব পৰা নাই কেলা গাড়ীখনত তেল শেষ হৈ গ'ল মই কেনেকৈ যাওঁ আজি যদি সি চেন নেদেই তাৰ কথা বয়ে আছে আজি সি আনবিয়ে লাগিব এখন গাড়ী মোৰ চুৰৰে গাড়ী কিন্তু মোৰ যে তেল নাই মই কেনেকৈ যাওঁ মই ডকাইত হ'লেও তেল নহ'লেও মই চেন চুৰ কৰিমেই চাওৰা মানুহ আছে নেকি মানুহ এটা আছে অলপ চুপুৰ চাওঁ মই চাওঁ কি চেন আছলি নে ডুপ্লিকেট চাওঁ চাওঁ বুলি পেলাই চেণ্ডেল মোৰ লৈ গ'ল নি 10 টকীয়া বা 20 টকীয়া এই চেণ্ডেল মোৰ বুকুত আছে আছাল সি একদম প্ৰধান চুৰ বুলি এখন জানো মা আছে চুৰ কেইটামান গুলজাৰ বিয়া খাই আহিলোঁ সি চেন একডাল নিছি 10 টকীয়া 5 টকীয়া মোৰ আছাল সোণাৰ চেণ্ডেল মোৰ লগতে ৰাখিছোঁ এখানটিত যদি ডকাইত আছে মই জানো সেইকাৰণে মই খুলি পেলাই বুকুত লৈছোঁ নি মই ভাল খানা খাই আহিলোঁ গুলজাৰ খানা খাই আহিলোঁ জানা গধূলি আবাৰ হ'ল গব্বৰৰ ভৈতে যেনেকৈ চলি গধূলি হ'লে টোপনি গৈছিল এই প্ৰাঞ্জলৰ ভৈতে এই মধ্যবান্ধৱীত চবে ঘুমচি যায় গধূলি হ'লেই চবে ঘুমচি যায় কিন্তু আজি কালিয়ে দেখোন ফোন কৰিলোঁ সি দেখোন মাল চেন আনিয়ে নাপলা না ক'ৰবাত মাল খাই পেলাই কেলা বাগৰি আছে আগৰ এছিষ্টেণ্টৰ দৰে মই তাক একবাৰ ফোন মাৰোঁ হেল্ল' কি মাল উঠিছে দে পালি নেকি দে বঢ়িয়া মই তাতে আছো আমাৰ ঘাটিত আছো ভাঙৰ যি ঘাটি তাতে আছো দে হ'ব মাল উঠিছে না আৰে মোৰ
কালিয়াল মই আচাল মাল পাই গৈছো আগৰ কিটাৰ কামেই নাছিলে ভাই চাদা বনো চাদা মাৰিম তই উঠাইছে তো উঠাইছো দেই বিন্দাছ। চাও চেণ্ডাল দেখোচোন চেন্ডাল এই ৰেড করে এতিয়া চাদা চাদা বনোৱা খাই লৈ আহিলে বছে চাদা মাৰে নেকি তই মাছ চাদা চাও চেণ্ডাল ভাই টেনশন নকৰিবি গৌৰে মাল লৈছো এডাল মোৰ 9 নম্বৰ গাৰ্লফ্ৰেণ্ডক দিবা লাগব গম পাইছে এডালো মনি হেৰিছেন লৈছে চালা চুৱাৰ তই ক'ত কৈছিলি তই বোলে চুৰৰ বোলে তই সভাপতি আছিলি আগত এডালটো ডুপ্লিকেট চেন লৈছে তই নহয় বছ আসলে যা যা এতিয়া আৰু লৈ আহ এইগিলা চলি এছিষ্টেণ্ট ৰাখছো দেচোন আৰু এইবাৰ বেলেগ ক'ৰবাত ট্ৰেইনিং কৰা চলি দেখোন যা লৈ আহ ডুপ্লিকেট চেন লৈ আহ যা কেলা কেমান এছিষ্টেণ্ট ৰাখলো চব ফাল্টু এইবাৰ তোমাক মই অচ্যুতে কোৱা কাৰণে আনছো তুমি বোলে বঢ়িয়া ক'ত কৰিছিলা আগতে চোৰ সেইটো মই মুম্বাই কেলকাতা চবতে এইগিলা এটা কালিয়া বুলি ৰাখছিলো সি 5 টকা মনি হেৰিছেন লৈছে সি বোলে আগত উলিয়াই দিছো দা খিন্নে গলতে ফলে বাহিৰ কৰি দিছো এতিয়া কি বুলি কয় মোৰ লগত কাম কৰিব লাগিলে কিন্তু সাৱধান কাম কৰিব লাগিব আৰু মই বেলেগ মাথা নামৰো মই হলা চেন মাথা মাৰো চেন আনিব লাগিব চেন মই ডায়মণ্ডৰ আনি দিম ডায়মণ্ড আৰু ক'ত কৈছিলা তুমি কেলকাতা মুম্বাই এইগিলা 10 ডাল 20 ডাল ডায়মণ্ডৰ চেন লৈ আহো মই ৰেডিশ্যন ব্লুটো কৈছা নেকি তাতে এইগিলা বঢ়িয়া এইবাৰ মোৰ আচাল মাল পাই গৈছো পিছে তোমাক দৰমহা তোমাক কেনেকৈ দিব লাগিব দৰমহা মোক 10 লাখকে লাগব মাহত 10 লাখকে মাহত 10 লাখকে তোমাক দিম মাহত মোক 20 লাখকে দিব লাগিব 10 লাখ মোৰ 10 লাখ মই তোমাৰ। 20 নহয় 30 কৰি দিম ঠিক আছে 10 লাখ তোমাক দিম এতিয়া কালিৰ পৰাই নেক্সট মিছন নাই। ক য'ত যি চুৰ কৰিব এইবাৰ লাগে মোক আচাল কওক মাল পাই গৈছো মই মোক কওক কি চেন লাগে কওক আপোনাক এতিয়া মোক ডায়মণ্ডৰ চেন লাগে তাৰমানে তুমি কৈছিলা নহয় তুমি ডায়মণ্ডৰ চেন উঠাও বুলি মই ডায়মণ্ডৰ উঠাই দিম ডায়মণ্ডৰ গোল্ড লাগব না নালাগে এতিয়া মোক বেলেগ নাই আজি নতুন দিন এতিয়া মোক এটা তুমি প্ৰেক্টিচ দেখাব লাগে কেনেকৈ মানে চোৰ কৰিব লাগে বস্তু এটা আজিয়ে দেখুৱাই দিম আজিয়ে দেখুৱাই দিম চিম্পল একডাল তুমি চেন সোণাৰ চেন একডাল আনি দিলে হ'ব তাৰপিছত ডায়মণ্ড চেন দেখাব লাগিব চেণ্ডেল লৈ গেল মই ফুৰিব আহোঁতে চেণ্ডেল লৈ গেল মই এতিয়া ইমান ডকাই দেখা বুলি মই জানা নাছিলোঁ বঢ়িয়া তোৰ মানে তোমাৰ ডায়মণ্ড চাইমণ্ড চোৰ কৰাৰ প্ৰেক্টিচ আছে মই আজি তোমাক এটা ফাৰ্ষ্ট কৰিব দিলোঁ তুমি চিৰিটোৰ বঢ়িয়া চেন উঠাইছ বঢ়িয়া এতিয়া ক'ত যাবা খাবা যাম এতিয়া মালাই মাংস খাই আৰু ৰাতি প্লেনিং কৰিম পুৱা আৰু ক'ত কৰিব লাগে মই পঠাই দিম নেক্সট মিছন